হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্যোতিষমণি ব্লগ। আজি দুলীয়াজান আই টি আই কলেজলৈ বিকাশ চেত্ৰী আহিছে, সেইকাৰণে বিকাশ চেত্ৰীক লগ কৰিবলৈ আহিছোঁ। আপোনালোককো দেখুৱাম বিকাশ চেত্ৰীক। ভিডিঅ'টো বেছি দেৰি নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ বিকাশ চেত্ৰীৰ পেন্থাৰ নেক্সট লেভেল গাড়ীখন। বিকাশ দা এতিয়া অফিচ ৰুমত বহি আছে, কাৰ্যালয় এইটো আপোনাৰ দেখিছেই, তাত বহি আছে, চাহ খাইছে। ওলাই আহিলে আপোনালোকক দেখুৱাম। এয়া চব অনুৰাগীসকল ৰৈ আছে চাবৰ কাৰণে। চব বাহিৰত ওলাই আছে, অপেক্ষা কৰি আছে বিকাশ চেত্ৰী তাৰ কাৰণে। ওলাই আহিলে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। বিকাশ দা ওলাই আহে মানে আপোনালোকক পেন্থাৰ যোনখন নেক্সট লেভেল গাড়ীখন নতুনকৈ কিনিছে, সেইখনকে আপোনালোকক দেখুৱাই লওঁ, ব'লক চাওক। এইখন বিকাশ দা নেক্সট লেভেল গাড়ীখন, নেক্সট লেভেল ইয়াত লিখি থোৱা আছে, চাওক আপোনালোকে। বিকাশ দাক লগ পালে পালো ফটো মাৰিলো, এনজয় কৰিলো, ফুল এনজয়। পেন্থাৰ আছে, নেক্সট লেভেল আছে, কি লাগে? অঁ ঠিক আছে ঠিক আছে। ওলাই আহিব না বিকাশ দা এতিয়া অফিচৰ পৰা? কি যাবগৈ নি এতিয়া? বিকাশ দাটো বিকাশ দা ক'ত যাব? ইণ্টাৰনেশ্যনেল ফ্লাইট আছে, যাব তাত যাবৰ কাৰণে এতিয়া ইয়াৰ পৰা বিদায় ল'ব হয় নাই? তাৰমানে আউট অফ কাণ্ট্ৰি যাব ইয়াৰ পৰা। অঁ এয়া বিকাশ দাৰ কাৰণে চিঙৰা চাহ লৈ গৈছে খাবলৈ। গুড মৰ্ণিং ছাৰ। আগতে লগ পাইছো। नेपाल ने पाती दिला दादा है ना नेपाली বিকাশ দাই ফটো মাৰি আছে চবৰ লগত। এইয়া হ'ল পাচনি কামে বিকাশ দা
চবেই ফটো আছে বিকাশ দালৰ গাড়ীত আছে গাড়ীতে সোমাই আছে কোন মাৰিব দিবা দে ফটোখন নাম্বাৰটো দিয়াচোন তোমাৰ মাৰিলে ভিডিঅ' কৰিলে ভিডিঅ' কৰি আছো নেক্সট লেভেল ষ্টিকাৰ দি থৈ যাব দাদা মোবাইল বেয়া হ'লে ৰাখি দিম ন ষ্টুডেণ্টৰ লগত হ'ব এনেকা বিকাশ দা গুলিয়ে থাক ফটো মাৰি ভিডিঅ' পাই উঠাই লওঁ ঠিক আছে বাই বাই বিকাশ দা বাই বাই আকৌ আহিব বিকাশ দা আকৌ আহিব দেই দুলীয়াজান বিকাশ দা আকৌ আহিব দুলীয়াজান আকৌ দি দিবা হা বিকাশ দা চেন্নাইত লগ পাম ন চেন্নাইত কি কৰি বাই বাই বিকাশ দা ক্লাছ কল কৰি লওক বিকাশ দা বাই বাই আকৌ বোলে আকৌ আহিব দুলীয়াজান আকৌ আহিব বিকাশ দা দুলীয়াজান আকৌ আহিব দেই বিকাশ দা বাই বাই আকৌ লগ পাম বিকাশ দা বিকাশ দা নেক্সট টাইম কি কৰিব বাই 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 বিকাশ দা বিয়ালে মাতিব লাগিব দেই এয়া গ'লগে বিকাশ দা আমাক অকলশৰীয়া কৰি থৈ অঁ ঠিক আছে জোতা ভিতৰত পানীয়ে পানী
ঠিক আছে ঐ লৈ পেলালে জানো মোক কম্পিউটাৰ হাই ফ্ৰেণ্ডছ এয়া বৰষুণত তিতি মেলি মই ৰুমত সোমাইছোঁহি বিকাশ দা চেন্নাই যাবলগীয়া আছে সেইকাৰণে তেওঁ সোনকালে গুচি গ'ল বিকাশ দা লগ পাই বহুত ভাল লাগিল আৰু ভিডিঅ'টো কেনেকুৱা হৈছে মই নাজানো আপোনালোকে চাই ক'ব যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোক নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কাৰণ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ গৈ থাকে এতিয়ালৈ আহিছোঁ বাই বাই